নমস্কাৰ। বাস্তৱ সমাজৰ প্ৰকৃত ৰূপ কবিতাৰ মাধ্যমেৰে প্ৰকাশ কৰাৰ উদ্দেশ্যেৰে ভিন্ন ৰসৰ কবিৰূপে খ্যাত শ্ৰীযুত মনোজ কুমাৰ শৰ্মাদেৱে ৰচনা কৰা এটি সুন্দৰ কবিতা আজি আবৃত্তি কৰিবলৈ লৈছোঁ। কবিতাৰ শিৰোনাম সিপাৰৰ পানী। আমি সাধাৰণ ভুল শুদ্ধ নাজানি ভাষণত ভুল যাওঁ। এবাৰ শুনো নদী বান্ধে অসম পোহৰাব, ন ন উদ্যোগেৰে আই আগুৱাব। এচামে কয় ভূঁইকঁপে বান্ধ ভাঙি নিব, পুহি ৰখা পানীয়ে অসম ধুৱাই নিব। ঘৰ বাৰী উটিব, জীৱন যৌৱন ডুবিব, দুখৰ নৈ নামিব। খৰাং বানপানী আদিয়ে এনে নাকনি কাননি শিকাইছে। পলসুৱা মাটি বালিৰে ঢাকি চেনেহৰ লুইতেও হাঁহিছে। বিদেশী চৰকাৰে ধন যশ যাচি আইৰ সন্তানক নিছে কাহি। নহ'লে আজি শুদ্ধ কথা জানি নহ'লেহেঁতেন আমাৰ টোপনি ক্ষতি। ধন্যবাদ।